বৰ্তমান ওলাইছোঁ মই কেদাৰনাথ যাত্ৰাত ওদালগুৰি টু কেদাৰনাথ যাম। যিহেতু মই গৈ আছোঁ আজি 10 তাৰিখ জুলাই 10 তাৰিখ। আজি মই ৰাতিপুৱা এনেকৈ আপোনাৰ 9টা বজামানত ওলাইছিলোঁ। এতিয়া দেৰি হৈ গ'ল, মাজতে মানুহকো লগ পাইছিলোঁ। এতিয়া আজিৰ পৰা মোৰ চাগে 1 মাহ লাগিব গৈ পাওঁতে। গম নাপাওঁ কেতিয়ালৈকে গৈ পাম, কেনেকৈ গৈ পাম। এতিয়া বৰ্তমান ওলাইছোঁ যিহেতু, এতিয়া বৰষুণ বতৰ হৈ আছে, চাগে ৰখিব লাগিব। অহা যোৱা আমাৰ মিনিমাম 2 মাহ লাগিব কিজান। যিহেতু আৰু থকা মেলা যোনখিনি আছে, আমি টেণ্ট লৈছোঁ, টেণ্টতে থাকিম। আৰু থানা, পুলিচ থানা বা পেট্ৰল পাম্প এনেকুৱা জেগাতে থাকিম আমি। মোৰ নাম দিবাকৰ চেত্ৰী, ওদালগুৰিৰ পৰাই হয় মই। তাৰপিছত মোৰ লগত আৰু এজন আছে, চুমখুৰ দৈমাৰী বুলি ল'ৰাজন। এইটো সি মোৰ লগত গৈ আছে। আমি দুটাই গৈ আছোঁ আৰু বৰ্তমান ওলাই আহিছোঁ ঘৰৰ পৰা।